নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই এটা লং ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে আমিও ভালে আছোঁ এইটো ভিডিঅ' অৱশ্যে বিহু দিনাখনেৰে কিন্তু মই আজি আপলোড কৰিছোঁ বিহু দিনাখন আমি একো কাম বন নকৰি আমি এয়া কথা পাতি আছোঁ কাৰণ বিহু দিনাখনে ইমান এটা ভাল দিনতে আমাৰ জেঠাইজনী ঢুকাইছে সেইকাৰণে একো কাম কৰিব মন যোৱা নাছিল তথাপিও যেহেতু বিহু ন বছৰেকতো এবাৰে আহে সেইকাৰণে আৰু আমিতো চেলিব্ৰেট কৰিবই লাগিব তো ধুমে পাপাই মই সেয়া হালধি খান্দিছোঁ ৰাইজ আৰু মই অলৰেডি শ্বৰ্টবিলাক আপলোড কৰিছোঁ বিহুৰ হুঁচৰি গোৱা কিবাকিবি তো এইকেইটা ক্লিপ মই তাতো এড কৰিছোঁ তো যোনে চাইছে গমেই পাইছে চাগে ৰাইজ এইফালে আমি হালধি খানি কৰি আহি পিচিলোঁ পিছা ভিডিঅ' নকৰিলোঁ অৱশ্যে তাৰপিছত জাতিলাও থেকেৰা বেঙেনা তাৰপিছত হালধি মাহ চব পিচি কৰি মই চাট বাৰীকেইডাল খুৰা এজনক লগাই পেলাই মই বনাই আনিলোঁগৈ তাৰপিছত এইফালে বাই পিচি আছিল মাটিমাহখিনি সেয়া শ্বৰ্ট ল'বি হেৰি শ্বৰ্ট এডাল হেৰি শ্বৰ্ট নহয় এইফালে কি বুলি কয় এডালক চাট ৰেডি হৈ গ'ল আৰু আমাৰ এইকেইজনী গৰু আজি দুইজনীকে ভালকৈ গা ধুৱাব এদিন ধুইলে ভইচ দিছে আমাৰ ঘৰত দুজনী আছে গৰু মাইনা আমাৰ চব পিচি কৰি ৰেডি হৈ গ'ল ৰাইজ আৰু এইফালে পাপাই আমাৰ দুজনী গৰুক তেনেকৈ গাত মাহ হালধি লগাই আছে ৰাইজ ময়ো অলপমান লগাই দিলোঁ কিন্তু মই ভিডিঅ'হে নকৰিলোঁ আৰু দেখিছানে বদমাচি গৰুজনীয়ে খাবলৈ আহিছে পাপাই মোলৈ কেৰাকৈ চাইছিলে কিন্তু আপোনালোকে দেখাই নাপালে এইফালে আমি লৈ আহিছোঁ পুখুৰীলৈ এইফালে গৰু গা ধুৱাই আকৌ হৈ গ'ল তাৰপিছত পাপা মা বাই মই আৰু ৰাহুল দাদা চবেই মিলি খালোঁ আমি চাহ ৰাইজ এয়া আমাৰ বনি আছে ঘিলা পিঠা মানে প্ৰথম ন এইবিলাক মাষ্টাৰ চেফ এনেকৈ এটা এটাকৈ দিছে আৰু এই যে প্ৰথমটো যে হ'ল আপোনালোকে দেখিছে এইটো মানে মোক দিব বেলেগ একো নিদিয়ে কাৰণ ঘৰৰ চবতকৈ মৰমৰ মই ন আমাৰ বেবছটো ৰাণী বনাই আছিল ঘিলা পিঠা আৰু এতিয়া বনাই আছে তেল পিঠা কাৰণ কৈছোঁ ৰখক মই জোৰটা দি ল'ব দিয়ক এয়া আছে ৰখক দেই মানে ইয়াতো শুকান ন এনেকৈ গোল কৰিব লাগে তো সেইকাৰণে সেয়া চাওক কি কৰিছোঁ এই মন্দিৰত যে দিয়ে এয়া হেৰিটো ঘোলটো যেন সেইটো আৰু এইটো একদম পূৰা খাই চাম ৰাইজ যদিহে বেয়া লাগে আজি যিহেতু গৰু বিহু তো গৰুকেইটাকে খুৱাই দিম সিহঁতেও খাব পাৰিব সিহঁতেও মইতো মানে ইনচাল্ট কৰা নাই প্ৰশংসাই কৰিছোঁ আমাৰ ৰাণীয়ে জেতুকা পিচি আছে ৰাইজ ৰাণী মানে কোন জানেনে এইগৰাকী চাওক ৰাণী আমাৰ ঘৰৰ ৰাণী ৰাজকুমাৰে গৰু আনিব গৈছে মানে ৰাজকুমাৰে মানে এতিয়া এয়া জাক দিব এয়া কিবাকিবি কৰিলে ৰাইজ আৰু এইফালে আমাৰ মিল চলি আছে সেইকাৰণে বহুত শব্দ এয়া বিচনী আৰু পাতিলা আয়োজন এইবিলাক কিবাকিবি ছজনী এয়া মছলা তাৰপাছত বাহিৰত বহুত এয়া চাওকচোন তেল পিঠা মোৰ ফেভৰেট এইফালে আমাৰ শুনো বেটা কথা কম ন যিহেতু গৰুক এটা পিঠা খোৱা হয় নমা এয়া পিঠাটোৰ কাৰণে এয়া চব এয়া যি চাটত বাৰীডালত যি দিছিল চব আৰু এয়া চাউল খালি খুন্দা কৰি মিক্সিত দিব দিয়া লাডু হৈ যাব তাৰপাছত এয়া পাপাই লাগি আছে এইফালে এতিয়া ধূনা দিব গৰুক বিচিব চবতে এয়া ঔটেঙা গছৰ শুকান পাত ছাগলীটো এনেই গৈছে বিচা তোমাৰ বাহিৰে ভাল কাম এইবিলাক কোনো কৰিব নোৱাৰে ইমান ধোৱা আহিছে ৰাইজ এয়া জাক দিছে আমাৰ মাইনাকেইজনীয়ে ৰাইজ তেহেঁতক ধূনা দিছে আৰু মোৰ চকু চাওক 2 hours later এতিয়া সন্ধিয়া মই গা পা ধুনীয়াকৈ ধুলোঁ ঘৰত চাকি বন্তি লগতে ধূনা দিলোঁ ধূপ দিলোঁ আৰু এইফালে আমাৰ আজি বিহুৰ ৰাতি
100 এবিধ বনি আছে ৰাইচ অলপ মেইনটেইন প্ৰব্লেম আছে ৰাইচ আপোনালোকে ইগন'ৰ কৰিব তাৰপিছত আমাৰ আজি খানাটো বনি আছে জুইত চাওক এইয়া হেল্ল' গাইজ আমি আজি হুঁচৰি গাব যাম এতিয়া ওলাম A few moments later. আপোনালোককতো ক'লোঁ হুঁচৰি গাম বুলি কিন্তু মই একোৱে ভিডিঅ' নকৰিলোঁ ঘৰলৈ অহা কথা মনত পৰিছে যে ভিডিঅ' নকৰিলোঁ অকল মই সেয়াই হুঁচৰি গায়ক হৈ গ'ল আমাৰ তো ৰাইজ আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰিছোঁ সকলোৱে চাই ভাল পালে যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম তে আজিলৈ বাই বাই